ড্ৰাইভাৰ কনষ্টেবলৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকেও বহুতে কমেণ্ট কৰি আছিলে যে তেওঁলোকৰ কাট অফটো কিমানৰ পৰা থাকিলে তেওঁলোকৰ ছেফ জোনত আছে। গতিকে এইবাৰ যদি অভাৰলেপিং নহয় এইকেইটা পইণ্টত যদি তোমালোকৰ মাৰ্কছটো আছে তেনে তোমালোক নিশ্চয় ছেফ জোনত থাকিবা। আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ ক্ষেত্ৰত যথেষ্টখিনি পোষ্টটো আছে এইবাৰ, আৰু তোমালোকৰ প্ৰত্যেকে গম পাইছাই যে তোমালোকৰ যিসকলে দি আহিছে ইতিমধ্যে তোমালোকৰ ভাইভাকে আদি কৰি অৰেল তোমালোকে দি আহিলা, প্ৰত্যেকত নিশ্চয় ভাল বুলি আশা থাকিল। আৰু তোমালোকৰ মাৰ্কছটো যদি ইমানৰ পৰা আছে তেনেহ'লে তোমালোক নিশ্চয় ছেফ জোনত থাকিবা। ইউআৰৰ ক্ষেত্ৰত যদি চোৱা তুমি, মেইলৰ ক্ষেত্ৰত যদি চোৱা তুমি 67ৰ পৰা যদি 70 ভিতৰত আছা তোমালোকে ছেফ জোনত আছা। নেক্সট যদি তুমি চোৱা ফিমেলৰ ক্ষেত্ৰত নীল আছিল কেণ্ডিডেট। SCৰ যদি চোৱা মেইলৰ ক্ষেত্ৰত তুমি 59ৰ পৰা যদি 60ৰ ভিতৰত আছা তেনেহ'লে তোমালোক ছেফ জোনত আছা। ঠিক একেদৰে যদি তুমি মেইলৰ STPৰ যদি চোৱা মেইলৰ 62 পইণ্ট ছামথিঙৰ পৰা 65ৰ ভিতৰত যদি আছা তোমালোক ছেফ জোনত আছা। ফিমেলৰ ক্ষেত্ৰত ইয়াতো কেণ্ডিডেট নীল আছিলে। ঠিক একেদৰে STHৰ যদি চোৱা 47ৰ পৰা যদি তুমি 51ৰ ভিতৰত তোমালোক ছেফ জোনত আছা। আৰু নেক্সট যদি তুমি OBC কেটেগৰীত বিলংছ কৰা তেনেহ'লে তোমালোক 60ৰ পৰা যদি তোমাৰ 61ৰ ভিতৰত আছা তোমালোকে ছেফ জোনত আছা। ছেফ জোন মানে এইটোৱে হ'ল তোমালোকৰ ইয়াত তোমালোকৰ যদি অভাৰলেপিং প্ৰচেছটো নহয়ও তেতিয়াও তোমালোকে ইমানখিনিৰ ভিতৰত মাৰ্কছটো চাকৰি লাভ কৰিবা। কিন্তু তোমালোকৰ যদি অভাৰলেপিং প্ৰচেছটো যদি মামাই কোৱা ধৰণে হৈ যায় তেনেহ'লে এজন কেণ্ডিডেটে মাত্ৰ এটা পোষ্ট যদি পোৱা হয় তেনেহ'লে ইয়াতকৈ যদি কম নম্বৰো পাই আছা তেনেহ'লে তোমালোকৰ জবটো হৈ যাব পাৰে। আৰু সকলোৱে ভাল হ'ব বুলি আশা থাকিল। আজিলৈ ধন্যবাদ থাকিল।